হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মানে 5 তাৰিখ ফেব্ৰুৱাৰীত মই ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁ। আজি মই ভাবিলোঁ এটা কবিতা দিওঁ বুলি ভাবিলোঁ। কবিতাটো লিখিছিলোঁ প্ৰায় 6 মাহমান আগতে, মানে স্মৰণিকাত দিওঁ বুলি। সেই কবিতাটো আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মানে কবিতাটো তাৰমানে এই ভিডিঅ'টো 2 দিনমান দেৰিকৈ দিয়া হ'ব, বাৰু দিলে আপোনালোকে গম পাব। আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ফাইনেলি গাইজ হৈ গ'ল যে কবিতাটো মই ইমান দিনৰ মূৰত কষ্ট কৰি লিখিছোঁ। এইটোৱে কবিতা আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাব পাৰে। কিন্তু মই এবাৰ মাতি দিম, সেই মাতি দিছোঁ। বাসুদেৱ মহাদেৱ, হে প্ৰভু বাসুদেৱ, প্ৰণাম তোমাক, ক'ত আছা দেখা দিয়া এই বালকক। বাসুদেৱৰ পুত্ৰ তুমি, নাম বাসুদেৱ, কাতৰে মাতিছোঁ তোমাক পদে কৰি খাব। গুয়া গাঁৱৰ মধ্যে থকা অৰ্জুন তলত আছা নেকি প্ৰভু তুমি এই স্থানত। তোমাৰ কাষতে আছে দেৱা মহেশ্বৰ, দুয়োজনে বহি আছা হয় একেশ্বৰ। সভাৰ দিনা দেউতাৰ লগত মন্দিৰলৈ যাওঁ, তোমাৰ সেৱক দেখো বুলি ঝুমি ঝুমি চাওঁ বা ভাবি ভাবি চাওঁ। এইটো এটা জানো চা তোমালোকক হঠাতে দেখা পাওঁ, নাজানো একোকে প্ৰভু অবুজা বালক, দেখা দিয়া অতি শীঘ্ৰে জগত পালক। ক্ষমা কৰা বাসুদেৱ আৰু মহাদেৱ, জনমে জনমে কৰোঁ তোমাক সেৱক সেৱ। এইটোৱে আছিল কবিতা মই লিখিছোঁ। মোটামুটি মই লিখিব আজি প্ৰায় 6 মাহ হ'ল। কাৰণ আমাৰ গাঁৱতে এখন সভা হয়, তাতে স্মৰণিকা প্ৰথমতে মানে সভাত মন্দিৰটো লোৱা হ'ল, মোটামুটি বনোৱা হ'ল। সেই বনোৱাৰ পিছত মানে ভাবিলে স্মৰণিকা তৈয়াৰ কৰিলে। স্মৰণিকাখনত বহুত কবিতা গল্প প্ৰবন্ধ বহুত আহিল। তাৰপিছতে মই ভাবিলোঁ যে এটা কবিতা দিওঁ। এজন ব্যক্তিয়ে মোক সহায় কৰিছে এইটো কবিতা লিখাত, কিন্তু ইমান সহজে নহয় যে। বাৰু মই কবিতাটো দিলোঁ, সেইকাৰণে আজি ইউটিউব ভিডিঅ'টো পঠালোঁ, আপোনালোকে চাব ভিডিঅ'টো। গাইজ, কবিতাটো চাই কেনে পালে? আৰু ভিডিঅ'টো চাই কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব যে কবিতাটো যোনটো লাইন ভুল আছে ভুলটো আপোনালোকে মাৰি দিব আৰু কমেণ্টটো কৰি দিব, শ্বেয়াৰ কৰিব। কবিতাটো এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু নতুন এটা ভিডিঅ' সৈতে লগ পাম। বাই বাই, টেক কেয়াৰ। গানৰে গুঞ্জন আধুৰণ বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰ হ'বলৈ যে মন।